Subscribe and hit the bell icon to never miss an update from Mathematics Info. মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব চৰকাৰৰ বৃহৎ ঘোষণা কিন্তু এই বৃহৎ ঘোষণাৰ মাজত ৰৈ গৈছে মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে কিছু কনফিউজন আৰু এয়া হৈছে বাজেটত ঘোষণা অনুসৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ লাভ কৰিব স্কুটাৰ আগতে কেৱল ছাত্ৰীসকলকে স্কুটাৰ দিয়া হতো কিন্তু এইবাৰ ছাত্ৰ ছাত্ৰীসকলেই লাভ কৰিব স্কুটাৰ যিসকল প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব আৰু এয়াই আছিল এইবাৰৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা বৃহৎ ঘোষণা কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত এনে নহয় মেট্ৰিকৰ ক্ষেত্ৰত কোনো কিছু ক্লিয়াৰিফিকেশ্যন দিয়া নাই বাজেটত যে কিমান পাৰ্চেণ্টেজ পালে শিক্ষাৰ্থীসকলে আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিব কেৱল কোৱা হৈছে যে যোগ্য প্ৰাৰ্থীসকলে পূৰ্বৰ দৰেই আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিব এই যোগ্য প্ৰাৰ্থী হয়তো হ'ব পাৰে যে 75% বা ইয়াতকৈ বেছি পাৰ্চেণ্টেজ যেনেকৈ আগতে আছিল কিন্তু আমাৰ কথাটো হৈছে যদি 75% পাই মেট্ৰিকৰ শিক্ষাৰ্থীসকলে লেপটপ লাভ কৰিব হয় তেন্তে এইচএছৰ ক্ষেত্ৰত 60%ত স্কুটাৰ কিয় যদি এইচএছৰ শিক্ষাৰ্থীসকলে 60% লাভ কৰি স্কুটাৰ লাভ কৰিব পাৰে তেন্তে মেট্ৰিকৰ ক্ষেত্ৰত সেম হ'ব লাগে অৰ্থাৎ মেট্ৰিকৰ ক্ষেত্ৰতো প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলো ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ড লাভ কৰিব লাগিব